সঁচা ক'বলৈ গ'লে এতিয়া কাকোৱে ভাল নালাগে আৰু মই এইটো নিবিচাৰোঁ যে মোক কোনোবাই পচন্দ কৰে। সম্পৰ্ক বনাবলৈ এৰি দিলোঁ মই। হয়তো ভাগৰি গৈছোঁ। ৰাতি বিচনাত পৰিলেও টোপনি নাহে। মানুহৰ সৈতে লগ কৰাও বহুত কম কৰি দিলোঁ। মানুহৰ সৈতে থাকিলে জোৰ জবৰদস্তি হাঁহিব লগা হয়। মই কাৰোৰে সৈতে ভালদৰে কথা নাপাতোঁ। এই কথাক লৈ সকলোৰে অভিযোগ আছে মোৰ ওপৰত। আৰু মই কিয় কথা পাতিব নোৱাৰোঁ সেই কাৰণটো মই নিজেও নাজানো। কিবা এটাতো মোৰ হৈ গ'ল, কিন্তু কি হৈছে মই নিজেই নাজানো। নিজকে সলনি কৰিবলৈ বহুত বাৰ ট্ৰাই কৰিলোঁ, কিন্তু মই পৰা নাই। আজিকালি মনে মনে থাকিয়ে ভাল লাগে, অকলশৰে থাকিয়ে ভাল লাগে। এতিয়া ক'তোৱে মন নবহে।